গুড ইভিনিং ওয়েলকাম ব্যাক টু মাই চ্যানেল আশা কৰিছো আপোনালোক সকলে ভালে আছে সন্ধিয়াৰ পৰা ব্লগটো আৰম্ভ কৰিলো এতিয়া সন্ধিয়া 7টা মান বাজে দিনটো ব্লগ কৰা নাই ভাবিলো সন্ধিয়াতে আৰম্ভ কৰো সন্ধিয়া লৈ আহিছে মাছ চাহ খালো চাহ খাই মাছটো ধুই ললো আহক দেখাই আছো দেখিছেনে কাটা মাছ লৈ আহিছে মাছটো ধুই ললো এতিয়া বনাম আৰু ইপিনে চাও বনাইছো লৰা খোৱা নাই লৰা টিউশন পঢ়িব গৈছে আহি পেলাই খাব তাৰ কাৰণে চাহ থুই দিছো আৰু ইপিনে মছলা কৰাই আছে এতিয়া মাছটো বনাম আৰু দেখিছেনে সন্ধিয়া সময় কেৰাহীটো গৰম কৰো বনোৱাৰ কাৰণে মছলাটো আগত কষাই ললো এতিয়া মাছ দি দিম তৰকাৰীটো হৈ গল প্ৰায় জলা জলা কৈ বনালো একো সবজি দিয়া নাই আৰু ইপিনে মাছ ফ্ৰাই কৰি আছো 2 পিস হাজবেণ্ডৰ কাৰণে তাই নহয় এনে মাছ এনেকুৱা মানে খাব নোখোজে সেইকাৰণে 2 পিস ফ্ৰাই কৰি আছো তৰকাৰী ৰান্ধা হৈ গল ভাতটো অলপ দেৰিকৈ বনাম 9টা মানত এতিয়া 8টা মান বাজে হাই গাইজ গুড মৰ্নিং ৰাতিপুৱা চাহ খালো ৰুটি দি এতিয়া 9টা মান বাজে আৰু মই অলপ ৰেডি হৈছো এফালে যাবৰ কাৰণে ক'ত গৈ আছো গোটেইবৰ কম আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব আৰু ইমান ৰদ দিছে নহয় আহক দেখাই আছো দেখিছেনে চাদৰ ওপৰত বাপৰে ৰদ উঠিছে এতিয়া যাও ব্লগ হাজবেণ্ডৰ লগত গৈ আছো ক'ত গৈ আছো কোৱাই নাই আপোনালোকক হাজবেণ্ডে ঘৰ বনাবৰ কাৰণে মাটি লৈছে তাকে চাবলৈ গৈ আছো চাইছো মই এনে 2 বছৰ মান হল লোৱা আজি আহিছো ভাসুৰে ঘৰ মানে উঠাই আছে আগতে আহিছে হিয়তে দুটা ভাসুৰ আৰু আমাৰ একেলগে লৈছে দেখিছেনে আৰু এইখন চকী দেখিছেনে এইখন আমাৰ সন্মুখত মাটিখিনি এতিয়া বনোৱা হোৱা নাই আজি চাবলৈ আহিলো আৰু আপোনালোকৰ কেনেকুৱা লাগিছে মানে জায়গাটো কমেন্টত জনাব মোৰ কিন্তু ইমান ভাল লগা নাই বনাম নে নবনাম তাকো নাজানো আৰু এইটো দেখিছেনে ভাসুৰে ঘৰ উঠাইছে টিন দি এইটো হৈছে ডাঙৰ যাও তাই আহিছে কাম সাম কৰি আছে নহয় ধুনিয়া কিন্তু ভিউটো দেখিছেনে ধুনিয়া এয়া গাড়ী গৈ আছে টটো গোটেই মানে পোৱা যায় তথাপি কিন্তু মোৰ ইমান ভাল লগা নাই যি কি নহওক চাই আহিলো এতিয়া 1টা মান বাজে আহি পেলাই ৰান্ধা আৰম্ভ কৰিলো মাছ আছে আগৰ মাছ আছে এতিয়া বেগেনা দি বনাম মছলাখিনি কৰি ললো দেৰি হৈ গৈছে ৰান্ধোতে আৰু কাঁহী বাটি কেইটামান আছিল ধুই ললো আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিবা যোনে যোনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আম ভত্তা খালো লগতে দেখিছেনে হাজবেণ্ডে আজি ঘৰত সেই কাৰণে আম ভত্তা কৰিলে একদম কাচুন্দি দি আম ভত্তা তাকো খালো এতিয়া ৰান্ধা বঢ়া হৈ গল পৰিয়া ৰান্ধা বঢ়া কৰি খাই লৈ তাৰ পিছত কাম সাম কৰি গা ধুলো গা ধুই চাও আলহী আহিছে হঠাৎ কৰি আলহী মানে ভাবিহতে আহিছে ৰিকি আৰু এয়া দেখিছেনে এইটো এটা ভাগনি হয় বুবু আহিছে এটা তাৰ ছোৱালী হয় আৰু এয়া ৰিকি সোহানা আৰু জুলি গোটেই কেইজন আহিছে ইহঁতে তো ওচৰত আহিছে নহয় এতিয়া মানে পটকে আহিব পাৰে আৰু ধুনিয়া হৈছে এতিয়া মানে সকলোৰে ঘৰত যাব পাৰি অলপ সময়ৰ কাৰণে আগত অলপ টটো দি মানে যাব লাগিছিল এইটো এটা বুবু হয় চাহ দিলো দেখালোৱে পাপৰ বিস্কুট দি এতিয়া যাব ওলাইছে ওচৰতে নহয় কলোৱে